কেনেকুৱা লাগিছে আজি মোৰ লগত আহি? এইটো আৰু সুধিব লগা কথা নেকি? ভাল লাগিছে আকৌ। মোৰ আৰু টেনশ্যনেই হৈছিল ভাল লগা নাই বুলি। ভাল লাগিছে যদি ঠিকেই আছে দিয়া। ছাৰ, মই লাখ কোটি বাইদেউৰ পইচাটো পোৱাটো ফিক্স নে? যে আৰু কথা কিছুমান কোৱা। লাখ কোটি বাইদেউ সেইটো আৰু তুমি কিয় টেনশ্যন লৈ আছা? মোৰ লগত থাকিলেতো অলৰেডি তুমি লাখ কোটি হ'বাই ন। তাতে আৰু কিহৰ এইবিলাক লাখ কোটি বাইদেউৰ এইবিলাক মাথা মাৰি আছা? সেইবিলাক এনেই ফকতীয়া চৰকাৰ। সেইটো বাৰু হয়, হ'লেওতো এই লাইনৰ বিলখন আৰু আপোনালোকৰ পান কাৰ্ড আধাৰ কাৰ্ড এইবিলাক আনিছেনে? এইবিলাক লাগিব মানে এপ্লাই কৰি দিওঁতে এতিয়া। আনিছোঁ আপোনালোকে আৰু এইবিলাক ক'ব নালাগে। আমি চব আনিছোঁ। আপোনালোকে এতিয়া কাম আৰম্ভ কৰক। অথনিৰে পৰা ৰখি আছোঁ মৰ্ণিঙৰ পৰা। আপোনালোকে ইমান লেট কৰিছে। সঁচাকৈ পাই ইমান দেৰি কৰিব লাগেনে ছাৰ আপোনালোকে? ইমান টাইমৰ পৰা ৰখি আছোঁ। ছাৰো আৰু এক্সট্ৰা কামো থাকেতো, দেৰিটো হ'বই। সেইদিনা দেখিছোঁ নহয়, আমাৰ প্ৰিয়া বাইদেউক আৰু এক্সট্ৰাকৈ লোন দিব ওলাইছে চাগে ছাৰে। কি কৈছে বাইদেউ? আপুনি মোক যি টিখন নক'ব দেই। আহক এতিয়া স্কুল ঘৰলৈকে আহক। এতিয়া এজন এজনকৈ সকলোকে এপ্লাই কৰি দিয়া হ'ব। ছাৰ আহিছে। মোৰ মানে লেট হৈ গ'ল। কিমান টাইমত আহি পালে আপোনালোকে? চা কোন আহিছে? দেখিবি নহয় এতিয়া, মই যে মিছা কোৱা বুলি ভাবোঁ তহঁতে এতিয়া তাইকে আগত কৰি দিব, চাই থাক। প্ৰিয়া তুমি আহিলা নেকি? তুমি আহাচোন আহা। তোমাৰতো আগত কৰি দিওঁ। ইমান গৰমখনত তুমি ইয়াতে বাহিৰত থাকিব নালাগে। চব ডকুমেণ্ট আনিছেনে বাইদেউ আপুনি? আনিছোঁ। কি লাগিব আৰু এবাৰ ক'ব নেকি?